নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে মই কি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আৰু মোৰ ষ্ট্ৰেটেজি কি ফ্ৰেন্ডছ মই এছএছসি সিজিএলৰ কাৰণে প্ৰিপাৰেচন কৰি আছো এছএছসি সিজিএল 2026 টো হৈছে মোৰ টাৰ্গেট ফ্ৰেন্ডছ 2025 মই দিম কিন্তু মই 2025 লৈকে মোৰ সিলেবাস কমপ্লিট কৰিব নোৱাৰিম সেই কাৰণে মোৰ মেইন টাৰ্গেট হৈছে 2026 তো ফ্ৰেন্ডছ কিয় 2025 লৈকে সিলেবাস কমপ্লিট কৰিব নোৱাৰিম বুলি মই কৈছো 2025 ৰ এক্সামৰ লৈকে হেপিলাকো মই আপোনালোকক এই ভিডিঅ'টোত আলোচনা কৰিম আগত প্ৰথমতে কথা পাতিলওঁ মই এছএছসি সিজিএল 2026 যেটো এক্সাম দিম বুলি কৈছো সেই এক্সামটো দিবৰ কাৰণে মই কি কিতাপ কিনিছো আৰু কেনেকৈ পঢ়িম তো ফ্ৰেন্ডছ এছএছসি সিজিএলত মেইনলি 4টা সাবজেক্ট থাকে মেইনলি মানে কি 4টা সাবজেক্টে থাকে যিকোনো আপুনি কম্পিটিটিভ এক্সাম দিওক 4টা সাবজেক্টে থাকে তো সেই সাবজেক্ট কিটা হৈছে সেটো সবে জানে ইংলিশ ম্যাথছ ৰিজনিং আৰু জিএস জিকে তো ফ্ৰেন্ডছ মই এতিয়ালৈকে গুটেখিনি কিতাপ কিনা হোৱা নাই তো কিতাপ মই কিনিছো বৰ্তমান এখন কিনিছো ইংলিছৰ কাৰণে ব্ল্যাক বুক অফ ভকেবুলাৰী যেটো মই ইউটিউবত চাই কিনিছো সব কিতাপ দে ইউটিউবৰ পৰা মই মানে যিমান বিলাক আগৰ পুৰণা টপাৰ্স বিলাক থাকে এছএছসি সিজিএল বা টিচাৰ্স বিলাক থাকে তেওঁলোকৰ ৰিভিউ চাই লপলাই কিনিছো এখন তাৰ পিছত আৰু এখন কিনিছো ম্যাথছৰ কাৰণে এখন তাৰ পিছত আৰু ইংলিছৰ কাৰণে আৰু এখন লৈছো যোনখন গ্ৰামাৰ সেকশনটো কভাৰ কৰিবলৈ এখন লুসেন্ট ইংলিশ তো ফ্ৰেন্ডছ এই তিনিখন কিতাপে বৰ্তমান কিনিছো আৰু এখন কিনিছিলো সৰু কিতাপ এখন ৰিডিংৰ হেবিটটো কাৰণ মই যিমান বিলাক ইউটিউবত ভিডিও চাইছো বা ষ্ট্ৰেটেজি ভিডিও চাইছো সবতে কৈছে যে ই ৰিডিংটো বহুত ইম্পৰ্টেন্ট তো হেতু কাৰণে ৰিডিংৰ মোৰ হেবিট নাই ইংলিছত তো ৰিডিংৰ হেবিট বনাবৰ কাৰণে ফাৰ্স্ট মই এখন কিতাপ কিনিছো এখন পঢ়িলওঁ তাৰ পিছত এখন পঢ়ি হোৱাৰ পিছত তাৰ পিছত মই নিউজ পেপাৰ ৰিডিং কৰিম তো ফ্ৰেন্ডছ মোৰ ষ্ট্ৰেটেজি কি থাকিব চাওক মই এটা প্ৰাইভেট জব কৰি আছো বৰ্তমান তো মই বেলেগ ষ্টুডেন্টৰ নিচিনাকে 9 ঘন্টা 10 ঘন্টা পঢ়ি পেলাই মই এক্সাম দিব নোৱাৰো হেতু কাৰণে কৈছো মই 2025 লৈকে সিলেবাস কমপ্লিট কৰিব নোৱাৰিম 2025 ৰ এক্সাম ডেট লৈকে মোৰ সিলেবাস কমপ্লিট নহব তো মোৰ মই খুব বেছি যদি মই পঢ়ো এদিনত 4 ঘন্টা আৰু খুব বেছি পঢ়িলে 5 ঘন্টা পঢ়িব পাৰিম তাতকে বেছি পঢ়িবলৈ কাৰণে টাইম নাপাম কাৰণ মোৰ 9 ঘন্টা ডিউটি থাকে তো আহোতে 1 ঘন্টা যাওতে 1 ঘন্টা তো 10 ঘন্টা হেনেকে গুছি যাব আৰু খোৱা বোৱা টাইম বাকি এভলেকটো আছে তো হেতু কাৰণে কৈছো ডেইলি মই খুব বেছি 4 ঘন্টা বা 5 ঘন্টা পঢ়িব পাৰিম তো 4-5 ঘন্টাকে পঢ়ি মই গুটেখিনি সিলেবাস কমপ্লিট কৰিব নোৱাৰিম ইমান কম দিনত তো হেতু কাৰণে মই কি কৰিছো ভাবিছো মানে কেনেকৈ কৰিম মই এটা সাবজেক্টকে মই কমপ্লিট কৰি যাম সো প্ৰথমতে মই মোৰ সবচে টান সাবজেক্ট সবচে বেয়া পোৱা সাবজেক্টটো হৈছে ইংলিশ তো সেই ইংলিশ সাবজেক্টটো মই কি কৰিম প্ৰথমতে কভাৰ কৰিম ইংলিশ সাবজেক্টটো প্ৰথমতে মই কমপ্লিট কৰি লম যিমানখিনি সিলেবাস আছে ইংলিছৰ আৰু মোৰ টাৰ্গেট 45 দিনৰ পৰা 60 দিন মানে 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত মোৰ ইংলিশ সিলেবাস পুৰা কমপ্লিট কৰিম তো এই ইংলিশ সিলেবাসখন কমপ্লিট হোৱাৰ পিছত তাৰ পিছত মই ম্যাথছৰ সিলেবাসখন কমপ্লিট কৰিম যেটো মোৰ ফেভাৰিট সাবজেক্ট ম্যাথছৰ সিলেবাস কমপ্লিট হোৱাৰ পিছত মানে কেনেকৈ কৰিম ইংলিশ সিলেবাস কমপ্লিট হৈ গল তাৰ পিছত মই ইংলিশটো কি কৰিম ৰিভিজন আৰু প্ৰেক্টিস কৰি থাকিম এটো ডেইলি চলি থাকিব ৰিভিজন আৰু প্ৰেক্টিস আৰু ৰিডিংটো ইংলিশ ৰিডিংটো ডেইলি থাকিবই তাৰ পিছত ম্যাথছ সিলেবাস কমপ্লিট কৰিম ম্যাথছৰ যেটা সিলেবাস কমপ্লিট হ'ব সেইখনো কি কৰিম তাৰ পিছত ৰিভিজন আৰু কি বুলি কয় প্ৰেক্টিস তো দুটা সিলেবাস তেনেকৈ কৰি গৈ থাকিম তাৰ পিছত ৰিজনিং লম ৰিজনিংৰ সিলেবাস কমপ্লিট হোৱাৰ পিছত প্ৰেক্টিস আৰু ৰিভিজন কৰি গৈ থাকিম তাৰ পিছত একে লাষ্টত জিএস আৰু জিকে কৰিম তো ফ্ৰেন্ডছ মানে কি হ'ব মোৰ ইংলিছখন মই টাৰ্গেট কৰিছো ইংলিছখন মই 2 মাহৰ ভিতৰত কমপ্লিট কৰিম
তাৰ পিছত মেথছটো মিনিমাম চাগে 3 মাহ মান লাগি যাব কাৰণ মেথছৰ বহুত ডাঙৰ সিলেবাস তো মই প্ৰথম আজি মই আপোনালোকক দেখাম যে ইংলিছটো মই কেনেকৈ কমপ্লিট কৰিম আৰু ইংলিছৰ মোৰ ষ্ট্ৰেটেজি কি বনাইছো মেথছৰ কাৰণে একো ষ্ট্ৰেটেজি বনোৱা নাই মই মোৰ কাৰণ এতিয়া মই মেথছ ষ্টাৰ্টে কৰা নাই ষ্টাৰ্ট কৰিম এতিয়া ইংলিছৰ মই 2-3টা মান চেপ্টাৰ পঢ়িছো বাৰু তো ইংলিছৰ মই কি ষ্ট্ৰেটেজি মই নিজে মই মানে মোৰ কাৰণে মই বনাই লৈছো এটো আপোনালোক কোনোবা যদি এতিয়া এনেকা আছে যে জবৰ লগতে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেওঁলোকৰো হয়তো এটো ভিডিও চালে বেনিফিট হ'ব তো আপুনি যদি আপোনাৰ যদি কোনোবা এনেকা লগৰ আছে যে পঢ়িও আছে পঢ়াৰ লগতে প্ৰিপাৰেচনো কৰি আছে তো তেওঁলোকলে এই ভিডিওটো শেয়াৰ কৰি দিব তো মই প্ৰথমতে কলো ইংলিছ কৰিম তো ইংলিছৰ মোৰ ষ্ট্ৰেটেজিটো কি থাকিব মই ইয়াত লিখি লৈছো কি থাকিব আপোনালোকক এই সাইডত মই বাৰকে ফটো মাৰি পেলাই দি দিম দেখা পাব তো মই কি কৰিম ফাৰ্স্ট ইয়াত 3টা ইংলিছত মেইনলি 3টা পাৰ্ট থাকে গ্ৰামাৰ ভকেবুলাৰি আৰু কম্প্ৰিহেনশন তো মই কি কৰিম ভকেবুলাৰিৰ কাৰণে কি কৰিছো এখন ব্ল্যাক বুক অফ ভকেবুলাৰি কিতাপখন কিনিছো এখন মই ডেইলি টাৰ্গেট 30 মিনিট পঢ়িম ডেইলি 30 মিনিট পঢ়িম মানে 30 মিনিটত ভকেবুলাৰি পাৰ্টটো থাকিব অকল কিতাপখনে পঢ়িম বুলি নহয় 30 মিনিট মই কিতাপখন পঢ়াও থাকিব হয়তো ইউটিউব ভিডিও চাব পাৰো আৰু বা কুইজ লগাব পাৰো এটো চাই লও কি কৰিম মানে মিনিমাম তো 20 মিনিট কিতাপখন পঢ়িম ডেইলি যিমান ভকেব বিলাক আছে কেনেকৈ পঢ়িম মই ইয়াৰ আইডিয়া বৰ্তমানো মই পোৱা নাই তো মই ইউটিউবত চাই আছো ষ্ট্ৰেটেজি টপাৰ বিলাকক কেনেকৈ পঢ়িব লাগে তো মই সেই হিচাপত চাই লৈ পেলাই পঢ়িম 30 মিনিট কিতাপখন পঢ়িম আৰু ভিডিও চাম তাৰ লগত কাৰণ অকল কিতাপখন পঢ়িলে হয়তো বুজি নাপাম কাৰণ মই অসমীয়া মিডিয়ামৰ হয় তো ইংলিছৰ কিতাপখন পঢ়ি পেলাই হয়তো এবোৰ বুজি পোৱা অলপ কষ্ট হ'ব তো হেতু কাৰণে মই এখনো পঢ়িম লগতে ইউটিউবৰ পৰা ভিডিও কিছুমান থাকে তো ডাঙৰ টিচাৰ্ছ বিলাকে দিয়া সেই ভিডিও বিলাকো চাম তাৰ পিছত ভকেবুলাৰিটো হৈ যাব এনেকে তাৰ পিছত কম্প্ৰিহেনশন পাৰ্টটো কাৰণে কি কৰিম প্ৰথমতে মই বৰ্তমান এই কিতাপখন কিনিছো এখনটো বাৰকা এক্সামৰ লগত ৰিলেটেড নহয় কিন্তু তথাপিতো মোৰ ৰিডিংছ হেবিটটো আনিবৰ কাৰণে মই কিতাপখন কিনিছো বাস এখন পঢ়িম এখন পঢ়া যেতিয়া কমপ্লিট হ'ব তাৰ পিছত মই নিউজ পেপাৰ বা কিবা বেলেগ আৰ্টিকেল বিলাক পঢ়িম তো মই বৰ্তমান পঢ়াৰ হেবিটছটো আনিবৰ কাৰণে তো এই কিতাপখন কিনি লৈছো তাৰ পিছত গ্ৰামাৰ সেকশনটো কাৰণে অনলাইন কোৰ্স এটা লৈছো মই সেই কোৰ্সটোৰ পৰা অনলাইন ক্লাস ডেইলি 2টা ক্লাস কৰিম ভিঅডি ক্লাস কোৰ্স লৈছো মই লাইভ লোৱা নাই লাইভ বেটছ ললে কি হয় লাইভ মই ললেও জয়েন কৰিব নোৱাৰিম লাইভ ক্লাস কেতিয়া থাকিব দিনত মই ডিউটিত থাকিম তো জয়েনিং কৰিব নোৱাৰিম তো হেতু কাৰণে মই ভিঅডি বেটছ লৈছো ডেইলি 2টা ক্লাস কৰিম মোৰ টাৰ্গেট ডেইলি 2টা ক্লাস কৰিম সেই 2টা ক্লাস কৰাৰ পিছত ৰিভিজন কৰি প্ৰেক্টিস কৰিম সেই মানে যোনটো টপিকস পঢ়াই হেৰিনা সেই টপিকসটোৰ ওপৰত প্ৰেক্টিস কৰিম তো फ्रेंड्स এখিনি থাকিব ইংলিছৰ মোৰ ষ্ট্ৰেটেজি গ্ৰামাৰটো কমপ্লিট হোৱাৰ পিছত তাৰ পিছত ভকেবুলাৰিটো ডেইলি কৰিয়ে থাকিম আৰু তাৰ পিছত কম্প্ৰিহেনশনৰ কাৰণে ৰিডিংছ এখন পঢ়ি আছো তো প্ৰেক্টিস এতিয়া ক্লাছত যেনেকৈ শিকায় তেনেকৈ কৰি গৈ থাকিম তো মই ইমান আইডিয়াও নাই বাৰু নতুনকৈ প্ৰিপাৰেচন কৰিছো বেছি দিন হোৱা নাই এক সপ্তাহ মান হৈছে 5-6টা মান ক্লাস কৰা হৈছে তো फ्रेंड्स মই এই যে ক্লাসখিনি কৰি আছো সেই ক্লাসখিনিৰ মই 2টা ক্লাস কৰাৰ পিছত ক্লাস দুটো বনাও তো 2 ঘন্টা ক্লাস কৰি পেলাই 1 ঘন্টা লাগে মই ক্লাস দুটো বনাও আৰু বাকি যি 1 ঘন্টা থাকে 4 ঘন্টা বুলি কৈছিল আৰু বাকি 1 ঘন্টাত মই এই দুখন অলপ পঢ়ো বা ইউটিউবত ভকেবুলাৰিৰ ভিডিও কিবা এটা চাই লও তো তেনেকৈ মই কৰি আছো ক্লাস নোট সমূহ এবোৰ আপুনি চাবলৈ মই পাৰে মই কেনেকৈ বনাইছো ক্লাস নোট যদি দেখা পাইছে চাও পাৰে এবোৰ ক্লাস নোট বনাইছো মই ইংলিছৰ তো ডিয়াৰ फ्रेंड्स তো
আপোনালোকে যদি এই মোৰ ক্লাছ নোটসমূহ পাব বিচাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে তাত মই ক্লাছ নোটসমূহ দিম যদি আপোনালোকে বিচাৰে ইউটিউবৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব তাত মই যদি আপোনালোকক কমেণ্ট বেছি আহে যে ক্লাছ নোটটো লাগে তো মই মোৰ টেলিগ্ৰাম চেনেলত মই এইখিনি PDF বনাই পেলাই আপোনালোকক দি দিম আপোনালোকে চাই ল'ব পাৰে তো সিমানখিনিয়ে তো ফ্ৰেণ্ডছ আৰু মই ভাবিছোঁ কি যিখিনি মই শিকিছোঁ সেইখিনি মই আপোনালোককো শিকাম ভিডিঅ' বনাই মই ইউটিউবত দিম বুলি ভাবিছোঁ তো বৰ্তমানলৈকে বনোৱা নাই চাওঁ কি কৰোঁ মই কোৰ্চটো কমপ্লিট হৈ লওক তো যেতিয়া গোটেইখিনি কোৰ্চ কমপ্লিট হ'ব মোৰ ৰিভিজন মুডত আহিব মানে বস্তুখিনি গোটেইখিনি মই ৰিভিজন কৰিম তেতিয়া ৰিভিজন কৰোঁতে কি কৰিম মই এই গোটেইখিনি বস্তুখিনি মানে ভিডিঅ' বনাই আপোনালোকক দি দিম ধৰক আজি মই ৰিভিজন কৰিছোঁ তো মোৰ ৰিভিজনো হৈ যাব ভিডিঅ'টো বনোৱা হৈ যাব তো মোৰ বেছি তাত টাইম ৱেষ্ট নহয় আৰু মই এইবিলাক বেছি এডিটিং একো কৰি নাথাকোঁ যি ৰিভিজন কৰোঁ তাকে মই আপোনালোকক দি দিম আপোনাৰ আৰু PDFও আপোনালোকক দি দিম তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব যদি কিবা ক'ব বিচাৰে তো লগ পাম নতুন ভিডিঅ' এটাত তেতিয়ালৈকে জয় হিন্দ